মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টিত সপ্তম শ্ৰেণীৰ অসমীয়াৰ পাঠ নম্বৰ 5 বিজ্ঞান আৰু আমাৰ মানসিকতা এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ কৰি দিয়া হৈছে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই কথা জানা যে তোমালোকে আজিকালি বিভিন্ন ক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত অৱতীৰ্ণ হ'বলগীয়া হয় আৰু এই প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে কেৱল পাঠৰ জ্ঞানসমূহে যথেষ্ট নহয়, ইয়াৰ উপৰিও কিছু সাধাৰণ জ্ঞান আমাৰ প্ৰয়োজন হয়। গতিকে সেই সাধাৰণ জ্ঞানসমূহৰ ওপৰত ভিত্তি কৰি মই আৰু কিছুমান ভিডিঅ' প্ৰস্তুত কৰিছোঁ। গতিকে তোমালোকে সেই ভিডিঅ'সমূহো যাতে চাব পাৰা তাৰ কাৰণে অনুগ্ৰহ কৰি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। এতিয়া আহোঁ আমাৰ আজিৰ ভিডিঅ'ৰ মূল বস্তু বিজ্ঞান আৰু আমাৰ মানসিকতা এই পাঠটোৰ প্ৰশ্নোত্তৰখিনিলৈ। পাঠৰ প্ৰশ্নসমূহ। 1 নম্বৰ প্ৰশ্ন আছে পাঠটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া। এইটোতো তোমালোকে নিজেই কৰিব পাৰিবা। এতিয়া আহোঁ 2 নম্বৰ উত্তৰ দিয়া। ক প্ৰশ্ন, চিতা সম্পৰ্কে প্ৰচাৰ হোৱা উৰা বাতৰিটো কি মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল? উত্তৰটো হ'ব চিতা সম্পৰ্কে প্ৰচাৰ হোৱা উৰা বাতৰিটো মোবাইল ফোনৰ জৰিয়তে প্ৰচাৰ হৈছিল। ইয়াত মোবাইল ফোনক ভ্ৰাম্যভাষ বুলি কোৱা হৈছে। এতিয়া খ প্ৰশ্ন আছে বুধবাৰে ছাত্ৰ ছাত্ৰীসকল কিয় বিদ্যালয়লৈ অহা নাছিল? উত্তৰ হ'ব যে বুধবাৰে বিদ্যালয়ত চিতা দিয়াৰ কথা আছিল আৰু চিতাৰ পৰা অপকাৰ হোৱাৰ ভয়ত ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ অহা নাছিল। গ প্ৰশ্ন সুধিছে বিদ্যালয়লৈ চিতা সম্পৰ্কে সবিশেষ জনাবলৈ কোন আহিছিল? উত্তৰ হ'ব বিদ্যালয়লৈ চিতা সম্পৰ্কে সবিশেষ জনাবলৈ গাঁৱৰ চিকিৎসালয়ৰ চিকিৎসক ডাক্তৰ ৰতন পায়েং মহোদয় আহিছিল। এতিয়া আহোঁ 3 নম্বৰ, চমু উত্তৰ দিয়া। ক সুধিছে ভ্ৰাম্যভাষত অহা উৰা বাতৰিটোত চিতা ল'লে কি হ'ব বুলি কৈছিল? উত্তৰ হ'ব ভ্ৰাম্যভাষত অহা উৰা বাতৰিটোত চিতা ল'লে ছাত্ৰ ছাত্ৰীসকলৰ ভীষণ অপকাৰ হ'ব বুলি কৈছিল। খ প্ৰশ্ন সোধা হৈছে জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়ৰ পৰিৱেশ আন দিনাতকৈ কি বেলেগ দেখিছিল? উত্তৰটো হ'ব যে বুধবাৰৰ দিনা জংকীয়ে বিদ্যালয়ত আন দিনা দেখাৰ দৰে খেলপথাৰ শ্ৰেণীকোঠা আদি ক'তো নিজৰ লগৰীয়াবোৰক দেখা পোৱা নাছিল। গ প্ৰশ্ন সংক্ৰামক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে চিকিৎসকগৰাকীয়ে কি কৈছিল? উত্তৰ হ'ব সংক্ৰামক ৰোগ আৰু ইয়াৰ চিকিৎসা সম্পৰ্কে চিকিৎসকগৰাকীয়ে কৈছিল অন্য অণুজীৱৰ নিচিনাকৈ বীজাণু আমাৰ দেহত প্ৰৱেশ কৰে। কিছুমান শক্তিশালী বীজাণুৱে পলিঅ', জলাতংক, ইনফ্লুৱেঞ্জা, হেপাটাইটিছ আদি ৰোগৰ সৃষ্টি কৰে। সেইবোৰ বীজাণুৱে মানুহৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সহজে হ্ৰাস কৰে। চিতা প্ৰয়োগ কৰি এই ভয়ানক বীজাণুবোৰৰ সংক্ৰমণ ৰোধ কৰিব পাৰি। উপযুক্ত সময়ত শৰীৰত চিতা প্ৰয়োগ কৰি আমাৰ শিশুসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সৃষ্টি কৰাটো অতি প্ৰয়োজন। ঘ প্ৰশ্ন সুধিছে উৰা বাতৰিটোৱে কিদৰে ৰতনপুৰ গাঁৱৰ পৰিৱেশ সলনি কৰিছিল? উত্তৰ উৰা বাতৰিটোৰ ফলত ৰতনপুৰ গাঁৱৰ লোকসকল শংকিত হৈছিল আৰু চিতা ল'লে হ'ব পৰা অপকাৰৰ ভয়ত নিজৰ ল'ৰা ছোৱালীক বিদ্যালয়লৈ পঠোৱাৰ পৰা বিৰত আছিল। ঙ প্ৰশ্ন সুধিছে প্ৰধান শিক্ষক মহোদয়ে চিতাৰ বিষয়ে জনাবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছিল? উত্তৰ হ'ব প্ৰধান শিক্ষকগৰাকীয়ে চিকিৎসকৰ সৈতে আলোচনা কৰি সেইদিনাখনি আবেলি পৰত বিদ্যালয়ৰ চৌহদত এখনি জৰুৰী সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ল'লে আৰু সেই সভাত গাঁওবুঢ়া, অভিভাৱক, ছাত্ৰ ছাত্ৰী সকলোকে নিমন্ত্ৰণ কৰিলে আৰু সেই সভাৰ জৰিয়তেই ডাক্তৰজনে চিতা ল'লে হ'ব পৰা উপকাৰৰ বিষয়ে বুজাই দিলে। 4 নম্বৰ উদাহৰণত দেখুওৱাৰ দৰে শব্দৰ লগত অৰ্থ মিলোৱা। মই ইয়াত আঁচটানি মিলাই দেখুওৱা নাই, পোনপটীয়াকৈ শব্দটোৰ অৰ্থ কি হ'ব সেই কথাটোহে কৈ দিছোঁ। হাট মানে হ'ব নিৰ্দিষ্ট দিনত বহুত মানুহ গোট খাই কিনা বেচা কৰা ঠাই। প্ৰাংগণ মানে হ'ব চোতাল। বীজাণু মানে হ'ব ৰোগ সৃষ্টিকাৰী ক্ষুদ্ৰ জীৱাণু। সংক্ৰামক মানে হ'ব এজনৰ গাৰ পৰা আন এজনৰ গালৈ যোৱা সোঁচৰা। প্ৰতিৰোধ মানে হ'ব বাধা আৰু পুস্তিকা মানে হ'ল সৰু কিতাপ। 5 নম্বৰ প্ৰশ্ন শংকৰ তুমি এতিয়াও বিদ্যালয়লৈ যাবলৈ সাজু হোৱা নাই কিয়? কথাষাৰ কোনে কাক আৰু কিয় কৈছিল? উত্তৰ যে বিদ্যালয়লৈ যাবৰ সময়ত বিদ্যালয়লৈ যোৱাৰ পৰিৱৰ্তে নিজৰ ঘৰৰ চোতালত শংকৰক খেলি থকা দেখা পাই উক্ত কথাষাৰ জংকীয়ে শংকৰক কৈছিল। 6 নম্বৰ প্ৰশ্ন উৰা বাতৰিসমূহ সমাজৰ বাবে এক প্ৰকাৰ সোঁচৰা ৰোগ। কথাষাৰৰ বিষয়ে দলত আলোচনা কৰি নিজৰ নিজৰ মতামত প্ৰকাশ কৰা। উত্তৰ সোঁচৰা ৰোগ হ'ল এজনৰ গাৰ পৰা আন এজনলৈ বিয়পি যোৱা ৰোগ। ঠিক তেনেদৰে উৰা বাতৰিসমূহো এজনৰ পৰা আন এজনলৈ বিয়পি পৰে আৰু সমাজত
বিভ্ৰান্তি আৰু বিশৃংখলতাৰ সৃষ্টি কৰে। 7 নম্বৰ প্ৰশ্ন, তলৰ বাকচত দিয়া শব্দকেইটাৰে বাক্য ৰচনা কৰা। শব্দকেইটা হ'ল দলং, ৰং, কলং, শিং। তো দলং, আমাৰ গাঁৱত এখন পকী দলং আছে। ৰং, ফাকুৱা উৎসৱত আমি ৰং সানো। কলং, কলং নগাঁৱৰ এখন প্ৰসিদ্ধ নদী। শিং, ঘোঁৰাৰ শিং নাথাকে। 8 নম্বৰ প্ৰশ্ন, এটা শব্দত প্ৰকাশ কৰা। যি একেলগে পঢ়ে সহপাঠী, যি জানিবলৈ ইচ্ছা কৰে কৌতূহলী, গাঁৱৰ মুখিয়াল গাঁওবুঢ়া, কাৰো পক্ষ নোলোৱা নিৰপেক্ষ, এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ যোৱা বেমাৰ সংক্ৰামক। 9 নম্বৰ আছে বিপৰীতাৰ্থক শব্দ লিখা। আৰম্ভ, সমাপ্ত বা শেষ, উপস্থিত অনুপস্থিত, অপকাৰ উপকাৰ, বাদ বিবাদ, দিন ৰাতি, মান্তি অমান্তি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টিতে আমি এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ কৰি দিলোঁ। মই পুনৰ অনুৰোধ কৰিছোঁ এনেধৰণৰ ভিডিঅ' আগলৈ পাবৰ বাবে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।